তো এতিয়া চোৱা দাৰ্চুৰ তাছিয়া মানে হৈছে তোমাৰ নৱম পাঠ তাৱাক্কুলু আলাল্লাহি তাৱাক্কুলু মানে ভৰসা আলাল্লাহি মানে আল্লাহৰ ওপৰত তো মই আৰবিক উচ্চাৰণখিনি কৈ দি আছো তোমালোকে চোৱা যে কানা তিফলুন ফি তাসিয়াতি মিন উমরিহি ইয়াদু আল্লাহ তাআলা ফি খুশুইন তামিন ফা আকবালা রাজুলুন নাহওয়াহু ওয়া আকতারাবা মিনহু ওয়া ওয়াকাফা ওয়ারাহু ওয়া খাজা ইয়াসমাউ দুআহু ওয়া তিফলু লা ইয়ারিফু আন্না রাজুলা ওয়ারাহু ফালাম্মা ফারাগা মিন দুআহি আলতাফাতা ফাওয়াজাদা রাজুলা ফাসাল্লামা আলাইহি কালা রাজুলুন লিতিফলি ইবনু মান আনতা আইয়ুহা তিফলু তো এতিয়া অনুবাদ যে প্ৰথম পেৰাগ্ৰাফটো যে এজন শিশুৰ বয়স 9 বছৰ আছিল আৰু তেওঁ একান্ত মনোযোগেৰে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰি আছিল পিছত এজন মানুহে তেওঁৰ পিনে আগবাঢ়ি আহিছিল আৰু তেওঁৰ কাষ চাপিছিল আৰু ৰৈ আছিল কাষ চাপিছিল আৰু ৰৈ আছিল শিশুজনে নেদেখাকৈ তাৰমানে ল'ৰাজনৰ যে পিছফালে তেওঁ ৰৈ আছে এইটো শিশুজনে জানা নাছিল আৰু তেওঁৰ দোৱাবোৰ শুনি আছিল আৰু শিশুজনে জনা নাছিল মানুহজন যে তেওঁৰ পিছফালে থিয় দি আছে পিছত তেওঁ মানে শিশুজনে দোৱাৰ পৰা বিৰত হৈ মানুহজনক দেখা পাই সালাম দিছিল যে পিছত শিশুজনে দোৱাৰ পৰা বিৰত হৈ মানুহজনক দেখা পাই সালাম দিছিল কি কৰিলে যে ফাকালা তিফলুন পিছত কালা ৰাজুলুন এটা চোৱা যে কালা ৰাজুলুন লিতিফলি মানে মানুহজনে শিশুজনক কৈছিল ইবনু মান আনতা আইয়ুহা তিফলুন হে ল'ৰা তুমি কাৰ পুত্ৰ মানুহজনে শিশুজনক প্ৰশ্ন কৰিছিল হে শিশু তুমি কাৰ পুত্ৰ ফাকালা তিফলুন পিছত শিশুজনে কৈছিল ইন্নি নিশ্চয় মই এজন ইতিম এটা কৈছে যে পিছত শিশুজনে কৈছিল নিশ্চয় মই এজন ইতিম পিতৃ মাতৃ নথকা তাৰমানে পিতৃ মাতৃ নাই কালা ৰাজুলুন মানুহজনে কৈছিল তুহিব্বু আন তাকুনা লি ওলাদান তুহিব্বু কি তুমি ভাল পাবানে আন তাকুনা লি ওলাদান মই যদি তোমাৰ পিতৃ হওঁ মানুহজনে কৈছিল কি তুমি ভাল পাবানে মই যদি তোমাৰ পিতৃ হওঁ কালা তিফলুন শিশুজনে কৈছিল তুত ইমুনি ইজা জাহাতু কি আপুনি মোক খুৱাবনে যেতিয়া মই ভোকাতুৰ হ'ম শিশুজনে কৈছিল যে কি মোক খুৱাবনে যদি মই ভোকাতুৰ হওঁ কালা ৰাজুলুন মানুহজনে কৈছিল নাম হয় মানুহজনে কৈছিল হয় কালা তিফলুন শিশুজনে কৈছে ওয়াহাল তাস্কিনি ইজা আতিস্তু কি মোক পান কৰাবনে যেতিয়া মই তৃষ্ণাতুৰ হ'ম কালা ৰাজুলুন মানুহজনে কৈছে নাম হয় এতিয়া চোৱা যে শিশুজনে কৈছিল আৰু মোক পান কৰাবনে যেতিয়া মই তৃষ্ণাতুৰ হ'ম মানুহজনে কৈছিল হয় কালা তিফলুন শিশুজনে কৈছিল ওয়াহাল তাকসুনি ইজা আৰিতু কি মোক বস্ত্ৰ দিব যেতিয়া মই বিবস্ত্ৰ হ'ম মানে কাপোৰ দিব নেকি যেতিয়া মোৰ মানে কাপোৰ নাথাকে বিবস্ত্ৰ হ'ম কালা ৰাজুলুন মানুহজনে কৈছে হয় এইটো শিশুজনে কৈছে কি আৰু মোক বস্ত্ৰ দিব যেতিয়া মই বিবস্ত্ৰ হ'ম মানুহজনে কৈছিল হয় নিশ্চয় দিম কালা তিফলুন শিশুজনে কৈছে ওয়াহাল
তুহিনী ইজা মৃত্যুন ৱাহাল তুহিনী কি মোক জীৱন দান কৰিবনে ইজা মৃত্যুন যেতিয়া মই মৃত্যু হ'ম ফা জাহিকা পিছত মানুহজনে হাঁহিছিল ৱাকাল আৰু কৈছিল লা নহয় এতিয়া চোৱা অৰ্থ যে শিশুজনে সুধিছিল কি আৰু মোক জীৱন দান কৰিবনে যেতিয়া মই মৃত্যু হ'ম পিছত মানুহজনে হাঁহিছিল আৰু কৈছিল নহয় কাৰণ মানুহৰ ক্ষমতা নাই যে কাকো জীৱন দান কৰিব কেৱল ক্ষমতা হৈছে আল্লাহৰহে জীৱন দান কৰিব পাৰে তো কি কৰিছিলে তেতিয়া টিফলনে কৈছিল কালা টিফলন শিশুজনে কৈছিল আতৰুকনি মোক এৰি দিয়ক ইজাল্লাজি খালাকানে যিজনে মোক সৃষ্টি কৰিছে চুম্মা ইয়াৰজুকনি আকৌ মোক ৰিজিক দিছে জীৱিকা দিছে ৱা ইউ মিতুনি আৰু মোক মৃত্যু দিব চুম্মা ইউহিনি আকৌ মোক জীৱিত কৰিব চোৱা যে শিশুজনে সুধিছিলে কি আৰু মোক জীৱন দান কৰিব তেতিয়া মানুহজনে যেতিয়া মই মৃত্যু হ'ম পিছত মানুহজনে হাঁহিছিল আৰু কৈছিল নহয় তেতিয়া ল'ৰাজনে কৈছিল মোক সেইজনৰ ওপৰত এৰি দিয়ক যিজনে মোক সৃষ্টি কৰিছে আকৌ মোক ৰিজিক জীৱিকা দিছে আৰু মোক মৃত্যু দিব আকৌ মোক জীৱিত কৰিব ফাশাকৰা আৰ-ৰাজুলু তিফলা ওয়া আনসারাফা আনহু ওয়া হুয়া ইয়াকুলু মান তাকাল্লা আলাল্লাহি কাফাহু মান তাৱাক্কাল্লা আলাল্লাহি কাফাহু যে পিছত মানুহজনে শিশুটিক ধন্যবাদ জ্ঞাপন কৰিছিল আৰু সেই ঠাইৰ পৰা এই বুলি আঁতৰি গৈছিল যিজনে আল্লাহৰ ওপৰত ভৰসা কৰে তেওঁৰ বাবে আল্লাহ তাআলাই যথেষ্ট তো এইখিনি অনুবাদ চাবা পৰীক্ষাত নিশ্চয় আহিব পাৰে